পৃথিৱীৰ মানুহবোৰ যিমানে শক্তিশালী নহওক কিয়, তাৰ প্ৰিয় মানুহজনৰ কাষত তেওঁ সদায় দুৰ্বল। জামা কাপোৰ আৰু ৰিলেশ্যনৰ মাজত এটা মিল আছে। যিমানে পুৰণি হয় সিমানে অৱহেলা বাঢ়ি যায়। সকলোকে সুখী কৰা সম্ভৱ নহয়, সেয়েহে অন্ততঃ নিজকে সুখী ৰখাৰ চেষ্টা কৰা। পৰিস্থিতি ভাল হওক বা বেয়া, সদায় মুখত এটা মিঠা হাঁহি ৰাখিবা। কাৰোবাক বহুত বেছি আপন নকৰিবা, কাৰণ আপোন মানুহবোৰেই জানে কেতিয়া কাক আঘাত কৰিব লাগে। এটা সময়ত কিমান মূৰ্খ আছিলো, ভাবিছিলো মানুহে শপত খাই কেতিয়াও মিছা কথা নকয়। এটা কথা কি জানানে, অতিৰিক্ত ভালপোৱাই মানুহক এদিন অতিৰিক্ত কন্দুৱায়। ধুনীয়া চেহেৰাৰে কি কৰিবা যদি চৰিত্ৰটো ঠিক নাথাকে? আবেগেৰে কি কৰিবা যদি বিবেক নাথাকে? শিক্ষাৰে কি কৰিবা যদি ব্যৱহাৰেই ঠিক নাথাকে? আৰু ভালপোৱাৰে কি কৰিবা যদি তাত সন্মানে নাথাকে?